Hi guys, মই তুলিকা আমাৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল, আমাৰো ভালেই যেনিবা। আৰু এতিয়া এফালে যাওঁ বুলি পেলাই ওলাই আহিছোঁ। আমাৰ গোটৰ এখন ট্ৰেইনিং এটা আছে, তাৰ বাবে ওলাই আহিছোঁ। আৰু তাৰ আগতে এয়া কাপোৰ চিলাবৰ কাৰণে দি আহোঁগৈ, মানুহজনৰ লগত যাওঁ। আৰু ব্লগটো চাই থাককচোন, কি কৰোঁ কি নকৰোঁ অকণমানকৈ দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাব, চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। চিলাবৰ দি আহিলোঁগৈ আৰু তাত ভিডিঅ' কৰা নহ'ল। আৰু এফালে খুৰী হাই বুলি কওঁ, হাই খুৰীয়ে মই এতিয়া ট্ৰেইনিঙলৈ আহিছোঁ। যাওঁ তাত বাৰু যিমানখিনি পাৰোঁ দেখাম বাৰু, চাব। এইজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে। কি গছ নাম নাজানো, ফুলেই নে কিবা কাঠৰ গছ সেইটো নাজানো। এয়া আমাৰ নামঘৰ ভাগ। আৰু এইজোপা দেখি ভাল লাগিলে কাৰণে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। এয়া আহি আকৌ ভণ্টিকো লগ ল'লোঁ, লৈ ট্ৰেইনিঙলৈ বুলি আহি আছোঁ। আমাৰ গোটৰ পৰা ট্ৰেইনিং দিছে, GPP তালৈ আহিছোঁ। এয়া বাইদেউসকল আহিছে আৰু সকলোখিনি আহি পোৱাহি নাই কাৰণে ৰখি আছে। ট্ৰেইনিং আৰম্ভ হোৱা নাই, হ'ব আৰু। তাত এটা বস্তু দেখিলোঁ, এইটো চাওকচোন, চৰাইটো কপৌ চৰাই। ইমান ধুনীয়াকৈ বাঁহ সাজি তাত কণী উমনি লৈ আছে, ভাল লাগিলে দেখি পেলাই। ট্ৰেইনিঙৰ পৰা ঘৰ আহি পোৱাৰ পিছত গম পালোঁ এযোৰ কাপোৰ আহিছে, যিযোৰ কাপোৰ মই অনলাইনত অৰ্ডাৰ দিছিলোঁ মিছ'ত। আৰু ইমান ধুনীয়া কাপোৰ আহিছে, কাপোৰযোৰ বহুত কম দামত আহিছে। ভাল লাগিল কাপোৰযোৰ, কিবা এটা চাওকচোন, ইমান ধুনীয়া কাপোৰ আহিছে। আৰু এয়া আবেলি আমি আগবেলা ট্ৰেইনিঙৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। এয়া আবেলি আকৌ মিটিং আছে, গোটৰ মিটিঙলৈ বুলি ওলাই আহিছোঁ। আৰু এয়া কণমানিজনী চাওকচোন, তাই আচলতে মনটো ভাল নহয়, খোৱাৰ পৰা উঠিছে যে, সেইকাৰণে তেনেকৈ আছে।